নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পম্পী আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ চুলি সৰা পকা। এতিয়া গৰমত চুলি ঘামি মূৰৰ বহুত খজুৱতি হয়, তেতিয়াও এনেদৰে জেতুকা লগালে খজুৱতি ভাল হয় আৰু উফিৰ সমস্যাও দূৰ হয়। চুলি নতুনকৈ গজে। এনেদৰে লগাই চাবচোন, বহুত ভাল ফল পাব। সপ্তাহত 2 দিনকৈ লগাব। ইয়াৰ বাবে মই ব্যৱহাৰ কৰিছোঁ কেইটামান নৰসিংহ পাত, 2-3টা পাত দিছোঁ আৰু এয়া দেখিছে এল'ভেৰা ঘৰতে হৈছে, তাৰ পৰা মই এটা পাত কাটি আনিছোঁ। যদি নাইকিয়া কিনা এল'ভেৰা দিলেও হ'ল, এল'ভেৰা জেল। এয়া দেখিছে মই কেইটামান জেতুকা পাত লৈছোঁ। জেতুকাখিনি এনেদৰে টেমাত ভৰাই ফ্ৰিজত থৈ দিছোঁ, ভাল হৈ থাকে। এয়া মই এটা এল'ভেৰা পাত লৈছোঁ। যদি নাই তেতিয়াহ'লে কিনা এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই পাতকেইটা কাটি ল'ম। এয়া জেতুকা পাতখিনি ধুনীয়াকৈ ধুই লৈছোঁ। ইয়াৰ লগতে নৰসিংহ পাতকেইটাও দি দিছোঁ। মিক্সাৰত দি এতিয়া ধুনীয়াকৈ গুড়া কৰি ল'ম। ভিডিঅ'টো শেষলৈকে চাব। আজিকালি প্ৰায়ে মানুহৰ সোনকালে চুলি পকে। এনেদৰে জেতুকা পাত মাজে মাজে দি থাকিব, তেতিয়া চুলি পকা সমস্যা দূৰ হয়। এয়া দেখিছে মই ইয়াতে এল'ভেৰা জেল দি দিছোঁ। এতিয়া এইখিনি গোটেইখিনি পেষ্ট কৰি ল'লোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ পেষ্ট হৈ গ'ল। এতিয়া চুলিখিনি ধুনীয়াকৈ ফালি ছালত লগাম। এয়া দেখিছে ধুনীয়াকৈ লগাইছোঁ। এনেদৰে জেতুকা পাত ব্যৱহাৰ কৰি চাবচোন, বহুত ভাল ফল পাব। চুলিৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাতখিনি দিয়াৰ পিছত এনেদৰে 2-3 ঘণ্টা সময় বান্ধি থৈ পিছত ভালদৰে চুলিখিনি ধুই দিব।